নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে আগুৱাই দিয়া হৈছে বিদ্যালয়সমূহৰ গৰমৰ বন্ধ। এই কথা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণেশ পেগুৱে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপোনালোকে টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব। বান পৰিস্থিতিৰ বাবে এইবাৰ আগুৱাই দিয়া হৈছে বিদ্যালয়সমূহৰ গৰমৰ বন্ধ। 25 জুনৰ পৰা 25 জুলাইলৈ গৰমৰ বন্ধ। মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, এই কথা জনালে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণেশ পেগুৱে। গুণোৎসৱক লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, গুণোৎসৱৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে। বানপানী হোৱাৰ বাবে কিছুমান জিলাত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাই, কিন্তু তাতো কিছুদিনৰ পিছত হ'লেও গুণোৎসৱ আৰম্ভ হ'ব। পূৰ্বতকৈ এইবাৰ সোনকাল হ'ব গুণোৎসৱ। নৱেম্বৰ মাহত গুণোৎসৱ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণেশ পেগুৱে। শিক্ষকক আন কামত জড়িত কৰাৰ সন্দৰ্ভত ৰণেশ পেগুৱে কয়, সকলো চৰকাৰী কামেই সকলো চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগে। নিৰ্বাচন অম্বুবাচী মেলাত শিক্ষক জড়িত হোৱাটোত কিহৰ বাবে ইমান হাল্লা হৈছে? বহু প্ৰধান শিক্ষকে যে ঘৰত কিবা অনুষ্ঠান থাকিলেই বিদ্যালয় বন্ধ দিয়ে, সেইবোৰত কিয় হাল্লা নহয়? চৰকাৰী কামৰ বাহিৰে অন্য কামত জড়িত হৈ থকা শিক্ষকৰ তালিকা প্ৰস্তুত হৈ আছে। সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। প্ৰথমে LIC এজেণ্টৰ তালিকা ৰাজহুৱা হৈছে, আগলৈ আৰু কৰা হ'ব। নিয়মৰ বিৰুদ্ধে যোৱাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব।